সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ এডুকেশ্যনেল ইউটিউব চেনেল বিদ্যালয় অসমলৈ। আজি আমি এইখন ভিডিঅ'ত আলোচনা কৰিম পৰমাণুৰ গঠনৰ বিষয়ে। নৱমমান শ্ৰেণীৰ বিজ্ঞানৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত চতুৰ্থ অধ্যায় পৰমাণুৰ গঠন অধ্যায়ৰ তৃতীয় খণ্ডৰ ভিডিঅ' হ'ব এয়া। ইতিমধ্যে আমি পৰমাণুৰ গঠন সম্বন্ধে প্ৰথম খণ্ড ভিডিঅ' আপলোড কৰিছোঁ, য'ত থমছনৰ পৰমাণু আৰ্হি আলোচনা কৰিছোঁ আৰু পৰমাণুৰ গঠনৰ এটা থুলমূল ধাৰণা আগবঢ়াবলৈ আমি যত্ন কৰিছোঁ। যদি এতিয়ালৈকে কোনোবাই চোৱা নাই ভিডিঅ'টো, তেনেহ'লে চেনেলটো ভিজিট কৰি চাব পাৰা। যিকে নহওক, পৰমাণুৰ গঠন অধ্যায় নৱমমান শ্ৰেণীৰ বিজ্ঞানৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত চতুৰ্থ অধ্যায় ষ্ট্ৰাকচাৰ অফ দ্য এটম, পৰমাণুৰ গঠন। ঠিক আছে, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম আৰ্নেষ্ট ৰাদাৰফৰ্ডছ এটমিক মডেল অৰ ৰাদাৰফৰ্ডছ মডেল অফ এন এটম। ৰাদাৰফৰ্ড আৰু আৰ্নেষ্ট সম্পূৰ্ণ নাম হৈছে আৰ্নেষ্ট ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হি আমি আলোচনা কৰিম। অৰ্থাৎ আৰ্নেষ্ট ৰাদাৰফৰ্ডে পৰমাণুবোৰ কেনেদৰে গঠন হয়, অৰ্থাৎ পৰমাণুবোৰত যি অপাৰমাণৱিক কণা অৰ্থাৎ ইলেক্ট্ৰন আৰু প্ৰটন থাকে, ইলেক্ট্ৰন আৰু প্ৰটনবোৰ কেনেদৰে সজ্জিত হৈ থাকে সেই বিষয়ে জনাৰ কাৰণে, ঠিক আছে, তাক জনাৰ কাৰণে আগ্ৰহী আছিল আৰু তাৰ কাৰণে আৰ্নেষ্ট ৰাদাৰফৰ্ডে কি কৰিছিল, এটা পৰীক্ষা কৰিছিল আৰু সেই পৰীক্ষাৰ পৰা ফলাফলসমূহ তেওঁ মতামত আগবঢ়াইছিল আৰু পৰমাণুৰ আৰ্হি এটি দাঙি ধৰিছিল যে পৰমাণুৰ গঠন এনেকুৱা, পৰমাণুবোৰত অপাৰমাণৱিক কণাবোৰ অৰ্থাৎ ইলেক্ট্ৰন আৰু প্ৰটনবোৰ এনেদৰে সজ্জিত হৈ থাকে। ঠিক আছে, বিষয়বোৰ তেওঁ মত পোষণ কৰিছিল পৰীক্ষাৰ পিছত। পৰীক্ষাটোক কোৱা হয় আলফা কণাৰ বিচ্ছুৰণ পৰীক্ষা। ৰাদাৰফৰ্ডৰ আলফা কণাৰ বিচ্ছুৰণ পৰীক্ষা আলফা কণাৰ বিচ্ছুৰণ পৰীক্ষা বুলি কোৱা হয়। তাৰ কাৰণটো হৈছে ৰাদাৰফৰ্ডে কি কৰিছিল, আলফা কণা লৈছিল, আলফা পাৰ্টিকলছ। আলফা কণা হৈছে হিলিয়াম 2+ আয়ন। ঠিক আছে, হিলিয়াম 2+ আয়ন অৰ্থাৎ দ্বি আধানযুক্ত হিলিয়াম আয়ন আৰু ই ধনাত্মকভাৱে আহিত আয়ন। ঠিক আছে, ধনাত্মকভাৱে আহিত আয়ন অৰ্থাৎ হিলিয়াম 2+ আয়ন হৈছে আলফা পাৰ্টিকলছ। হিলিয়াম 2+ কোৱা হয় আলফা কণা আৰু ইয়াৰ ভৰ কি হ'ব, ভৰ ইউ অৰ্থাৎ ভৰ বহুত বেছি ভৰযুক্ত, ইমান পাতল নহয় মানে আলফা কণা। ঠিক আছে, ভৰ ইউ ভৰযুক্ত হোৱা কাৰণে কি হয়, তীব্ৰবেগী যদি আলফা কণা থাকে, তীব্ৰবেগী আলফা কণাৰ যথেষ্ট শক্তি মজুত থাকে। তীব্ৰবেগী আলফা কণাৰ কি থাকে, যথেষ্ট শক্তি থাকে, কণাবোৰৰ যথেষ্ট শক্তি থাকে। এতিয়া আৰ্নেষ্ট ৰাদাৰফৰ্ডে কি পৰীক্ষা কৰিছিল? আৰ্নেষ্ট ৰাদাৰফৰ্ডে পৰমাণুৰ আৰ্হি দাঙি ধৰাৰ ক্ষেত্ৰত যি কি কৰিছিল, পৰীক্ষা কৰিছিল। কেনেকুৱা ধৰণৰ পৰীক্ষা কৰিছিল? তেওঁ প্ৰথমে লৈছিল 100টা সোণৰ পাত লৈছিল। ঠিক আছে, সোণৰ পাত লৈছিল 100টা, একেবাৰে পাতল আছিল সোণৰ পাত 6টা। কি আছিল, সোণৰ পাত 6টা বা পাতখন, সোণৰ যি পাত লৈছিল, সোণৰ পাতখন একেবাৰে পাতল আছিল। ঠিক আছে, সোণ অৰ্থাৎ AU, সোণৰ ৰাসায়নিক সংকেত হৈছে AU আৰু সোণ হৈছে এবিধ মৌল। যিহেতু সোণ এবিধ মৌল, গতিকে সোণত কি থাকিব, উপপাৰমাণৱিক কণা থাকিব, অৰ্থাৎ ইলেক্ট্ৰন থাকিব আৰু প্ৰটন থাকিব, ঋণাত্মক আধান থাকিব আৰু ধনাত্মক আধান প্ৰটন থাকিব, ঋণাত্মক আধান ইলেক্ট্ৰন আৰু ধনাত্মক আধান প্ৰটন থাকিব। ঠিক আছে, এতিয়া ৰাদাৰফৰ্ডে কি কৰিছিল, এই সোণৰ পাতখন কিয় বাছি লৈছিল পৰীক্ষাৰ কাৰণে? তাৰ কাৰণটো হৈছে সোণৰ পাত তেওঁ একেবাৰে পাতল ধাতুৰ পাত এখন বিচাৰিছিল, একেবাৰে পাতল ধাতুৰ পাত এখন বিচাৰিছিল ৰাদাৰফৰ্ডে, যি সোণৰ পৰাই সম্ভৱপৰ আছিল। ইমানেই পাতল আছিল, তেওঁ যিখন পাতখন লৈছিল, সোণৰ পাতখন যি লৈছিল পৰীক্ষাৰ কাৰণে, আলফা কণাৰ বিচ্ছুৰণ পৰীক্ষাৰ কাৰণে ৰাদাৰফৰ্ডে যি সোণৰ পাতখন লৈছিল, ইমানেই পাতল আছিল যে ই প্ৰায় আমি ধৰিব পাৰোঁ 1000টা পৰমাণুৰ থাক বুলি ধৰিব পাৰোঁ। অৰ্থাৎ 1000টা পৰমাণুক যদি আমি একেলগে ৰাখোঁ থাক হিচাপে,
গোট হিচাপে ৰাখোঁ 1000টা পৰমাণুৰ থাক ইমান পৰিমাণৰ কি আছিল, ইমানখিনি ডাঠ আছিল, অৰ্থাৎ ইমান পাতল আছিল সোণৰ পাতখন। এই পাতৰ মাজেৰে কি কৰিব দিছিল, তীব্ৰবেগী আলফা কণা কি কৰি দিছিল, ৰাদাৰফৰ্ডে আলফা কণা পৰিবলৈ দিছিল, পাতখনত আলফা কণা পৰিবলৈ দিছিল। আৰু ইয়াৰ পৰা যি পৰিঘটনা তেওঁ লক্ষ্য কৰিছিল, এই পৰিঘটনাৰ পৰা তেওঁ ফলাফলসমূহ আগবঢ়াইছিল। আৰু এই পৰীক্ষাৰ ফলাফলৰ পৰা তেওঁ পৰমাণুৰ আৰ্হি বা গঠনৰ বিষয়ে মত পোষণ কৰিছিল। ঠিক আছে, এতিয়া তেওঁ কি পাইছিল, এই ফলাফলত তেওঁ কি লক্ষ্য কৰিছিল, তেওঁ কেইটামান কথা লক্ষ্য কৰিছিল। ফলাফলত কি কৰিছিল, যে প্ৰথমে যে আলফা কণাবোৰ যে এই সোণৰ পাতখনত যে পৰিবলৈ দিয়া হৈছিল, সোণৰ পাতখনত যে আলফা পাৰ্টিকলছ অৰ্থাৎ He2+ আয়ন বা হিলিয়াম আধানযুক্ত হিলিয়াম আয়ন ধনাত্মক কণা ধনাত্মকভাৱে আহিত আলফা পাৰ্টিকলছ আলফা কণাবোৰ যেতিয়া পাতখনত পৰিবলৈ দিছিল, দেখা গৈছিল যে বেছিভাগ বা সৰহভাগ আলফা কণা কি হয়, সৰহভাগ আলফা কণা কি কৰিছে, সৰহভাগ আলফা কণা প্ৰত্যক্ষভাৱে সৰহভাগ আলফা কণা পাতখনৰ মাজেৰে পাৰ হৈ গৈছে, সৰকি গৈছে, পাতখনৰ মাজেৰে সৰকি গৈছে। ঠিক আছে, একেবাৰে কম সংখ্যক, দ্বিতীয়তে একেবাৰে কম সংখ্যক আলফা কণা কি হৈছে, বিক্ষেপিত হৈছে, অৰ্থাৎ পাতখনৰ মাজেৰে পাৰ হৈ যোৱা নাই, তাৰ পৰা উভতি আহিছে। একেবাৰে কম সংখ্যক আলফা কণা কি হৈছে, পাতখনৰ পৰা উভতি আহিছে, অৰ্থাৎ বিক্ষেপিত হৈছে। আলফা কণাৰ বিক্ষেপণ ঘটিছে, একেবাৰে কম সংখ্যক, ঠিক আছে, বিক্ষেপণ ঘটিছে, একেবাৰে কম সংখ্যক আলফা কণাৰ বিক্ষেপণ ঘটিছে। ইতিমধ্যে ৰাদাৰফৰ্ডে পৰীক্ষাটো কৰাৰ আগত তেওঁ নিজেও আশা কৰিছিল অলপ যে কিছু পৰিমাণে কি হ'ব, আলফা কণাবোৰ বিক্ষেপিত হ'ব পাৰে, আলফা কণা কিছু পৰিমাণে বিক্ষেপিত হ'ব পাৰে, অৰ্থাৎ সোণৰ পাতখনৰ মাজেৰে পাৰ হৈ যাব নোৱাৰিব পাৰে। কিছু সংখ্যক কি হ'ব পাৰে, কিছু সংখ্যক আলফা কণাৰ বিক্ষেপণ ঘটিব, অৰ্থাৎ উভতি আহিব। ঠিক আছে, প্ৰতিফলন ঘটিব বুলি কওঁ, তেনেকুৱা ধৰণৰ আৰু বিক্ষেপণ ঘটিব, অৰ্থাৎ কিবা এটা শক্তিয়ে কি কৰিব, বল প্ৰয়োগ কৰিব কিছু সংখ্যক কণাৰ ওপৰত, যাৰ কাৰণে পাতখনৰ মাজেৰে সৰকি যাব নোৱাৰে, পাৰ হৈ যাব নোৱাৰে, বিক্ষেপিত হ'ব বা বিক্ষেপণ ঘটিব আলফা কণাৰ। যদিও আশা কৰিছিল ৰাদাৰফৰ্ডে পৰীক্ষাটো সম্পন্ন কৰাৰ আগতে, কিন্তু এই পৰীক্ষাটোৰ পৰা যি ফলাফল পাইছিল ৰাদাৰফৰ্ডে একেবাৰে অপ্ৰত্যাশিত আছিল। যি তেওঁ আশা কৰিছিল তাৰ একেবাৰে ওলোটা আছিল। মানে তেওঁ বেছি সৰহভাগ কণা, ইমানটো ভবা নাছিল যে সৰহভাগ কণাই কি হ'ব, পাতখনৰ মাজেৰে পাৰ হৈ যাব। কিন্তু পৰীক্ষাৰ পৰা কি পোৱা গৈছিল ফলাফল হিচাপে, যে সৰহভাগ আলফা কণা কি হ'ল, সৰহভাগ আলফা কণা সোণৰ পাতখনৰ মাজেৰে পাৰ হৈ যায় বা সৰকি যায়। কিছু সংখ্যক, একেবাৰে নগণ্য সংখ্যক কণা কি হয় বিক্ষেপিত হয়, অৰ্থাৎ উভতি আহে, সোণৰ পাতখনৰ মাজেৰে পাৰ হৈ নাযায়। আৰু এটা তেওঁ কথা লক্ষ্য কৰিছিল যে ইমানেই কম সংখ্যক কণাৰ বিক্ষেপণ ঘটে যে প্ৰতি 12,000টা আলফা কণা যদি কি কৰা হয়, পৰিবলৈ দিয়া হয়, পাতখনত যদি 12,000টা মান আলফা কণা পৰিবলৈ দিয়া হৈছিল, তাৰ পৰা মাত্ৰ এটা আলফা কণাৰহে বিক্ষেপণ ঘটিছিল, অৰ্থাৎ বাকী 11,999টা আলফা কণাই পাতখনৰ মাজেৰে পাৰ হৈ গৈছিল, অৰ্থাৎ সৰহভাগ আলফা কণাই পাতখনৰ মাজেৰে পাৰ হৈ গৈছিল। ঠিক আছে, এই পৰিঘটনাবোৰ কি কৰিছিল ৰাদাৰফৰ্ডে পৰীক্ষাটোৰ পৰা তেওঁ লক্ষ্য কৰিবলৈ পাইছিল, তেওঁৰ আলফা কণাৰ বিচ্ছুৰণ পৰীক্ষাৰ পৰা। ঠিক আছে, আৰু তেওঁ এই ফলাফলক এনেদৰে মন্তব্য কৰিছে যে কি বুলি, ৰাদাৰফৰ্ডৰ মতে যে পৰীক্ষা ফলাফল যে পাইছে, তেওঁৰ মতে এনেকুৱা যে এখিলা টিচু পেপাৰে যেনেদৰে বন্দুকৰ গুলি যেন উভতাই দিয়ে, বন্দুকৰ গুলিক যদি উভতাই দিব পাৰে বা প্ৰতিক্ষিপ্ত কৰে, ঠিক তেনেকুৱা ধৰণৰ অবিশ্বাস্য কথা। টিচু
টিস্যু পেপাৰে কেতিয়া বন্দুকৰ গুলিকে উভতাই দিব পাৰিব নেকি? নোৱাৰে, কিন্তু তেনেকুৱা ধৰণৰ ফলাফল মানে অবিশ্বাস্য ধৰণৰ ফলাফল তেওঁ ৰাদাৰফৰ্ডে মানে পাইছিল। মানে এই যে বিক্ষেপণ ঘটিল আলফা কণাৰ, সেইটো সিমান তেওঁ আশা কৰা নাছিল, কাৰণ আলফা কণাবোৰ অতি গধুৰ আৰু তীব্ৰবেগী আলফা কণা। যেতিয়া তীব্ৰবেগী আলফা কণাবোৰ যেতিয়া কি কৰা হ'ব, পৰিবলৈ দিয়া হ'ব, তীব্ৰবেগী আলফা কণাত যথেষ্ট পৰিমাণৰ শক্তি মজুত থাকে, যি বিক্ষেপণ ঘটাটো একেবাৰে মানে ইমান সম্ভৱপৰ নহয়। তথাপিও ভালেখিনি, যদিও কিছু সংখ্যক বিক্ষেপণ ঘটিছে, কিন্তু তথাপি বিক্ষেপণটো আচৰিত যেন পাইছিল ৰাদাৰফৰ্ডে, তেওঁ পৰীক্ষাৰ পৰা পাইছিল। এই বিক্ষেপণটোক বুজাৰ কাৰণে কিয় বিক্ষেপণ ঘটিল আৰু কিয় সৰহভাগ কণা সোণৰ পাতখনৰ মাজেৰে পাৰ হৈ গ'ল, তাৰ কাৰণে ভাল এটা এক্সাম্পল টেক্সটতে দিয়া আছে। সেই টেক্সট বুকৰ এক্সাম্পলটোৱে তোমালোকক মই অলপ বুজাবলৈ যত্ন কৰিম। তাৰ কাৰণে এটা নতুন পেজ লৈ লৈছোঁ প্ৰথমে। ৰাদাৰফৰ্ডৰ পৰীক্ষাটো বুজাৰ কাৰণে আমি কি কৰিলোঁ, দুখন দেৱাল ল'লোঁ। ঠিক আছে, দুখন দেৱাল লৈছোঁ। এখন পকী দেৱাল আছে, যিখন দেৱালত কোনো ধৰণৰ কি নাই, মানে খালী ঠাই নাই, পকী দেৱাল আছে, এনেকুৱা পকী দেৱাল আছে। আন এখন দেৱাল আছে কাটা তাঁৰৰ দেৱাল মানে কি, মাজে মাজে কি আছে, খালী ঠাই আছে, যাৰ মাজেৰে কি পাৰ হৈ যাব পাৰে, বস্তু যদি আমি দলিয়াও পাৰ হৈ যাব পাৰে। এতিয়া ল'ৰা এজনক কোৱা হ'ল, প্ৰথমে ল'ৰাজনক কোৱা হ'ল যে তেওঁ শিলগুটি দলিয়াব লাগে, পকী দেৱালখনত শিলগুটি দলিয়াব লাগে। তেনেহ'লে কি পাব ল'ৰাজনে? ঠিক আছে, চকু বান্ধি ৰখা হৈছে, ধৰা হ'ল ল'ৰাজনে শিলগুটি দলিয়ালে পকী দেৱালখনত। যিমান কেইবাৰ তেওঁ পকী দেৱালত শিলগুটি দলিয়াব, নিশ্চয় শিলগুটি যেতিয়া লাগিব দেৱালত, তেতিয়া কি হ'ব, ই উভতি আহিব, বিক্ষেপিত হ'ব, অৰ্থাৎ শব্দ কৰিব আৰু উভতি আহিব। এতিয়া তাৰপিছত একেখিনি কাম যদি ল'ৰাজনক কৰিবলৈ দিয়া হয়, এতিয়া বেলেগ দেৱাল আছে, বেলেগ দেৱালৰ ওচৰত লৈ যোৱা হ'ল ল'ৰাজনক, আৰু তাক একেধৰণে দলিয়াবলৈ দিয়া হ'ল শিলগুটিৰে। কিন্তু এতিয়া কি হ'ব, প্ৰত্যেকবাৰে কিন্তু ল'ৰাজনে শিলগুটিৰ শব্দ নাপায়। তাৰ কাৰণটো হৈছে শিলগুটি কাটা তাঁৰত বহুত খালী ঠাই আছে, আৰু এই খালী ঠাইৰ মাজেৰে সৰহভাগ শিলগুটি পাৰ হৈ যাব। কেতিয়াবা তাঁৰত লাগি যাব পাৰে, কাটা তাঁৰত যেতিয়া লাগিব শিলগুটি, তেতিয়াহে ল'ৰাজনে গম পাব যে দেৱালখনত শিলগুটিয়ে কি কৰিছে, খুন্দা মাৰিছে। ঠিক আছে, তাৰ কাৰণে শব্দ সৃষ্টি হৈছে। ঠিক তেনেদৰে ৰাদাৰফৰ্ডৰ পৰীক্ষাটো তেনেকুৱা। ৰাদাৰফৰ্ডে যি সোণৰ পাতছটাক লৈ পৰীক্ষা কৰিছিল আৰু আলফা কণা তাৰ মাজেৰে পাৰ হ'বলৈ দিছিল, তাৰ পৰা কি পাইছিল, সৰহভাগ আলফা কণাই কি হৈছিল, সোণৰ পাতছটাৰ মাজেৰে পাৰ হৈ গৈছিল, আৰু কিছু সংখ্যক আলফা কণাৰ বিক্ষেপণ ঘটিছিল। একেবাৰে কম সংখ্যক আলফা কণাৰ বিক্ষেপণ ঘটিছিল। ঠিক আছে, একেবাৰে কম সংখ্যক আলফা কণাৰ বিক্ষেপণ ঘটিছিল। গতিকে কিয় হৈছে এনেকুৱা হোৱাৰ কাৰণটো কি? যিহেতু সোণৰ পাত লৈছে, অৰ্থাৎ সোণত কি থাকিব, উপপাৰমাণৱিক কণা আছে। উপপাৰমাণৱিক যদি আমি স্পষ্টভাৱে ক'ব লাগে, উপপাৰমাণৱিক কণা আছে। ইতিমধ্যে আৱিষ্কাৰ হোৱা উপপাৰমাণৱিক কণা দুটা কি আছিল, ইলেক্ট্ৰন, ই- বুলি ইলেক্ট্ৰন আৰু প্ৰটন। এই দুটা, ইলেক্ট্ৰন হৈছে ঋণাত্মক আধানযুক্ত কণা আৰু প্ৰটন হৈছে ধনাত্মক আধানযুক্ত কণা। ঠিক আছে, এই দুটা উপপাৰমাণৱিক কণাৰ ক্ৰিয়াৰ ফলতে তেনেকুৱা হ'ব। এতিয়া কি হৈছে, পৰমাণুটোত সৰহভাগ ঠাই খালী আছে। ঠিক আছে, খালী থকাৰ কাৰণে কি হৈছে, আলফা কণা চিধাই কি হৈছে, প্ৰত্যক্ষভাৱে পৰমাণুৰ মাজেৰে পাৰ হৈ গৈছে, অৰ্থাৎ সোণৰ পৰমাণু যি আছে, সোণৰ পৰমাণুৰ মাজেৰে পাৰ হৈ গৈছে। উপপাৰমাণৱিক কণাই কোনো ক্ৰিয়া কৰা নাই। ঠিক আছে, আৰু কিছু সংখ্যক, একেবাৰে কম সংখ্যক আলফা কণাৰ বিক্ষেপণ ঘটিছে, উভতি আহিছে, তাৰ পৰা পাৰ হৈ যাব পৰা নাই পৰমাণুৰ মাজেৰে। তাৰ কাৰণটো হৈছে যে তাত একেবাৰে কম ঠাই অধিকাৰ কৰি আছে। তাত ধনাত্মক আধানযুক্ত, অৰ্থাৎ প্ৰটন বুলি কওঁ আমি, প্ৰটন ধনাত্মক আধানে একেবাৰে কম সংখ্যক ঠাই অধিকাৰ কৰি আছে। যেতিয়া এই কেন্দ্ৰ বুলি ক'ব লাগিব,
কেন্দ্ৰত কেন্দ্ৰীভূত হৈ আছে আধানখিনি। যেতিয়া তাত কি হয় আপতিত হয় আলফা কণা, তেতিয়াহে আমাৰ আলফা কণা বিক্ষেপিত হয়, অৰ্থাৎ উভতি আহে। আৰু তাত নপৰিলে অৰ্থাৎ বাকী ঠাইখিনি কি আছে খালী হৈ আছে, মানে সৰহভাগ ঠাই খালী আছে, ঠিক আছে। খালী ঠাই থকাৰ কাৰণে পৰমাণুৰ মাজেৰে সৰহকৈ পাৰ হৈ গৈছে। আৰু এই যি মানে ধনাত্মক আধান পৰমাণুটোত, সোণৰ পৰমাণুৰ ক্ষেত্ৰতো কৈছোঁ, ধনাত্মক আধানৰ যি মানে ঠাই আগৰি আছে, ধনাত্মক আধান যিমান একেবাৰে কম আয়তনত আগৰি আছে, যাৰ কাৰণে একেবাৰে কম সংখ্যক আলফা কণাৰ বিক্ষেপণ ঘটিছে, অৰ্থাৎ আলফা কণা তাত পতিত হ'বই পৰা নাই তাত, ঠিক আছে। আলফা কণা সেইখিনি ঠাইত পৰিবই পৰা নাই, আপতিত হ'বই পৰা নাই, য'ত সেই আধানখিনি ধনাত্মক আধানখিনি আছে। ধনাত্মক আধানে সেই ধনাত্মক আধানক কি কৰিব, উভতাই পঠাব। ইলেক্ট্ৰনেতো নপঠায়, অৰ্থাৎ প্ৰটনে ধনাত্মক আধান আলফা কণাবোৰ যিটো ধনাত্মক আধানযুক্ত হিলিয়াম 2+ আয়ন, গোটেই হিলিয়াম 2+ আয়নক প্ৰটনে কি কৰিছে, উভতাই পঠাইছে, অৰ্থাৎ বিকৰ্ষণ কৰিছে। বৃহদৃশ আধান থকাৰ কাৰণে কি হৈছে, উভতাই পঠাইছে, বিকৰ্ষণ কৰিছে। গতিকে এই যি আলফা কণাৰ যি বিচ্ছুৰণ পৰীক্ষা আছিল, এই বিচ্ছুৰণ পৰীক্ষাৰ পৰা বিজ্ঞানী ৰাদাৰফৰ্ডে কিছুমান সিদ্ধান্তত উপনীত হৈছিল। তাৰ মাজতে আমি আলোচনাই কৰিলোঁ কি প্ৰথমটো সিদ্ধান্ত আছিল যে পৰমাণুৰ ভিতৰত যি সৰহভাগ ঠাই থাকে, পৰমাণু এটাৰ ভিতৰত সৰহভাগ ঠাই খালী থাকে, ঠিক আছে। সৰহভাগ ঠাই কি হৈছে, শূন্য, খালী বা শূন্য অৱস্থা, শূন্য অৰ্থাৎ শূন্য মানে কি, ইয়াৰ মাজেৰে কি হৈ গৈছে আলফা কণা সেইকাৰণে পাৰ হৈ যাব পাৰিছে, শূন্য থকাৰ কাৰণে। পৰমাণুৰ ভিতৰত সৰহভাগ ঠাই কি হৈছে, শূন্য। তাৰ কাৰণটো কি, সৰহভাগ আলফা কণা বিক্ষিপ্ত নোহোৱাকৈ কি হৈছে, পৰমাণুৰ মাজেৰে ডাইৰেক্ট পাৰ হৈ গৈছে, এইটো হ'ল কাৰণ। আৰু ই সূচায় যে পৰমাণু এটাত কি আছে, ধনাত্মক আধানবোৰে অৰ্থাৎ পজিটিভ প্ৰটনবোৰে একেবাৰে নিচেই কম পৰিমাণৰ ঠাই অধিকাৰ কৰি আছে, একেবাৰে কম পৰিমাণৰ ঠাই অধিকাৰ কৰি আছে, ঠিক আছে। একেবাৰে কম পৰিমাণৰ ঠাই, খালী ঠাই বেছি আছে, আৰু তাত একেবাৰে কম পৰিমাণৰ ঠাই ধনাত্মক আধানবোৰে অধিকাৰ কৰি আছে, ঠিক আছে। দ্বিতীয়তে তেওঁ কি সিদ্ধান্তত উপনীত হ'ব পাৰিছিল, যে খুব কম সংখ্যক কণা গতিপথৰ পৰা বিক্ষেপিত হৈছিল। আমি জানো যেতিয়া পাতছটাৰ মাজেৰে আলফা কণাবোৰ যাবলৈ দিয়া হৈছিল, তীব্ৰবেগী আলফা কণাবোৰ যাবলৈ দিয়া হৈছিল, একেবাৰে কম সংখ্যক আলফা কণা বিক্ষেপিত হৈছিল, আলফা কণাৰ বিক্ষেপণ ঘটিছিল, অৰ্থাৎ উভতি আহিছিল, পাৰ হৈ যাব পৰা নাছিল। তাৰ কাৰণটো কি, এনেকুৱা হোৱাৰ কাৰণটো হৈছে যে পৰমাণু এটাত এইটো হ'ল দ্বিতীয়। প্ৰথমটো হ'ল সৰহভাগ কণাই আলফা কণাৰ মাজেৰে পাৰ হৈ গৈছিল, ইয়ে কি সূচায় যে পৰমাণুটোত বেছিভাগ ঠাই শূন্য আছে। দ্বিতীয়তে কিছু সংখ্যক আলফা কণা কি হৈছিল, বিক্ষেপণ ঘটিছিল, আলফা কণাৰ বিক্ষেপণ ঘটিছিল, অৰ্থাৎ পৰমাণুৰ মাজেৰে পাৰ হৈ যাব পৰা নাছিল, সোণৰ পাতৰ মাজেৰে পাৰ হৈ যাব পৰা নাছিল, অৰ্থাৎ সোণৰ পৰমাণু AUৰ মাজেৰে পাৰ হৈ যাব পৰা নাছিল। তাৰ কাৰণটো হৈছে যে একেবাৰে কম সংখ্যক ঠাই অধিকাৰ কৰি আছে ধনাত্মক আধানবোৰে পৰমাণু এটাত। এটি হ'ল দ্বিতীয়টো তেওঁ সিদ্ধান্ত পাইছিল। তৃতীয়তে তেওঁ কি পাইছিল, যে আলফা কণাবোৰ নিচেই ক্ষুদ্ৰ এটা অংশ, আলফা কণাবোৰ যেতিয়াও কি সোণৰ পাতছটাৰ মাজেৰে পাৰ হৈ যাবলৈ দিছিল ৰাদাৰফৰ্ডে, তাৰ ক্ষেত্ৰত কি পাইছিল তেওঁ, যে একেবাৰে ক্ষুদ্ৰ অংশ এটা তেওঁ লক্ষ্য কৰিছিল যে 180 ডিগ্ৰী এংগেলত কোণত কি হয়, বিক্ষেপিত হৈছিল। কম সংখ্যকটো বিক্ষেপিত হৈছিল, তাৰ মাজত আৰু একেবাৰে খুবেই কম সংখ্যক 180 ডিগ্ৰী কোণত বিক্ষেপিত হৈছিল। এই 180 ডিগ্ৰী কোণত বিক্ষেপিত হোৱা যি পৰিঘটনা, অৰ্থাৎ মই সোণৰ পাতছটা ধৰিলোঁ, ঠিক আছে, ইয়াৰ পৰা আলফা কণাবোৰ ডাইৰেক্ট ইয়াত পৰিছে, আৰু ই ডাইৰেক্ট ইয়াৰ পৰা বিক্ষেপণ ঘটিছে, অৰ্থাৎ 180 ডিগ্ৰী এংগেলত কোণত কি হৈছে, বিক্ষেপণ ঘটিছে, 180 ডিগ্ৰী এংগেলত বিক্ষেপণ ঘটিছে, ঠিক আছে। এই যে 180 ডিগ্ৰী এংগেলত কোণত বিক্ষেপিত হৈছে, কি বুজায় যে ই সোণৰ পৰমাণু এটাৰ সমস্ত ধনাত্মক আধান আৰু ভৰ পৰমাণুটোৰ ভিতৰত নিচেই কম আয়তনত কেন্দ্ৰীভূত হৈ থাকে। এই 180 ডিগ্ৰী
এংগেলত কোণত যে আলফা কণাবোৰ বিক্ষেপণ হৈছে ইয়ে কি সূচায় যে পৰমাণু এটা যদি আমি লওঁ পৰমাণু এটাৰ কেন্দ্ৰত যি ধনাত্মক আধানবোৰ থোপ খাই থাকে কেন্দ্ৰটোত কি হৈ থাকে ধনাত্মক আধানবোৰ থোপ খাই থাকে পৰমাণুৰ কেন্দ্ৰত ধনাত্মক আধানবোৰ থোপ খাই থাকে অৰ্থাৎ প্ৰটনবোৰ থাকে প্ৰটন অৰ্থাৎ পি ঠিক আছে এই প্ৰটনবোৰ বা ধনাত্মক আধানবোৰ যে গোট খাই থাকে পৰমাণুৰ কেন্দ্ৰতে কেন্দ্ৰীভূত হৈ থাকে প্ৰটনবোৰ বা ধনাত্মক আধানবোৰ পৰমাণুটোৰ একেবাৰে কেন্দ্ৰ ভাগত আৰু একেবাৰে কম আয়তন অধিকাৰ কৰে মানে বেছি হৰভাগ ঠাই খালী অংশখিনি ডট দি বুজাইছোঁ হৰভাগ ঠাই খালী আৰু একেবাৰে কম আয়তনৰ ঠাই অধিকাৰ কৰি থাকে ঠিক আছে কম আয়তনৰ ঠাই অধিকাৰ কৰি থাকে এই ধনাত্মক আধানবোৰে অৰ্থাৎ ধনাত্মক আধানবোৰ পৰমাণু এটাত কেন্দ্ৰীভূত হৈ থাকে অৰ্থাৎ পৰমাণু এটাৰ কেন্দ্ৰতহে আমি ধনাত্মক আধানবোৰ পাওঁ যে একেবাৰে কম সংখ্যক ঠিক আছে এই খালী ঠাইৰ মাজেৰে আলফা কণাবোৰ পাৰ হৈ যাব পাৰিছে সোণৰ পাতৰ ক্ষেত্ৰত আৰু যেতিয়া এই কেন্দ্ৰত পৰিছে আলফা কণাটি পাৰ হৈ যাব পৰা নাই অৰ্থাৎ ইয়াৰ বিক্ষেপণ ঘটিছে একেবাৰে কম সংখ্যক প্ৰতি 12,000টা আলফা কণাৰ মাজত এটাহে মাত্ৰ বিক্ষেপণ ঘটিছে বাকীবোৰতো খালী ঠাইৰ মাজেৰে পাৰ হৈ গৈছে ঠিক আছে গতিকে এইখিনি সিদ্ধান্ত তেওঁ লৈছিল আৰু ইয়াৰ পৰা এই পৰীক্ষাটোৰ পিছত ৰাডাৰফৰ্ডে কি কৰিছিল এই যে পৰমাণু এটাৰ ভিতৰত যে কেন্দ্ৰীভূত হৈ থাকে ধনাত্মক আধানটোক ইয়াক তেওঁ নিউক্লিয়াছ নাম দিছিল অৰ্থাৎ নিউক্লিয়াছ যাক পৰমাণুৰ কেন্দ্ৰ বুলি আমি ক'ব পাৰোঁ নিউক্লিয়াছ বুলি নাম দিছিল আৰু বাকী অংশখিনি হৈছে গোটেই পৰমাণু হৈছে এইখিনি হ'ল গোটেই পৰমাণু আৰু কেন্দ্ৰটোক নিউক্লিয়াছ বুলি তেওঁ নামকৰণ কৰিছিল ঠিক আছে এতিয়া আৰু এটা তেওঁ লক্ষ্য কৰিছিল মই দ্বিতীয় পেজত আলোচনা কৰি আছোঁ পৰমাণু এটাৰ ৰাডাৰফৰ্ডে কি পাইছিল পৰমাণু এটাৰ হৰভাগ ঠাই খালী আৰু ধনাত্মক আধানবোৰ প্ৰটনবোৰ কেন্দ্ৰীভূত হৈ থাকে একেবাৰে মানে মই এনেকৈ আঁকি দিলোঁ ঠিক আছে এতিয়া ইয়াৰ ব্যাসাৰ্ধ আছে যিহেতু কি গোলাকাৰ হোৱাৰ কাৰণে ঠিক আছে ব্যাসাৰ্ধ আছে বৃত্তাকাৰ কক্ষপথত যেহেতু ইলেক্ট্ৰনবোৰ ঘূৰি থাকে গতিকে ব্যাসাৰ্ধ আছে নিউক্লিয়াছৰ যি ব্যাসাৰ্ধ ৰেডিয়াছ অফ নিউক্লিয়াছৰ যি ব্যাসাৰ্ধ ইয়াক যদি আমি স্মল r বুলি ধৰোঁ আৰু পৰমাণুৰ যি ব্যাসাৰ্ধ ইয়াক যদি আমি কেপিটেল R বুলি ধৰোঁ পৰমাণুৰ যি পৰমাণুৰ ব্যাসাৰ্ধ আৰু কি আমাৰ নিউক্লিয়াছৰ ব্যাসাৰ্ধ পৰমাণুৰ ব্যাসাৰ্ধ কেপিটেল R নিউক্লিয়াছৰ অৰ্থাৎ পৰমাণুৰ কেন্দ্ৰৰ ব্যাসাৰ্ধ যদি আমি লওঁ স্মল r কেন্দ্ৰৰ ব্যাসাৰ্ধ যদি আমি স্মল r লওঁ তেনে ক্ষেত্ৰত আমি কি পাম যে ৰাডাৰফৰ্ডে কি পাইছিল যে নিউক্লিয়াছৰ যি ব্যাসাৰ্ধ ইমানেই কম যে 10⁵ গুণে কম অৰ্থাৎ পৰমাণুৰ যি ব্যাসাৰ্ধ আছে কেপিটেল R ইজ গ্ৰেটাৰ দেন স্মল r পৰমাণুৰ ব্যাসাৰ্ধ নিউক্লিয়াছৰ ব্যাসাৰ্ধতকৈ বহুত গুণে বেছি আৰু ই কিমান গুণে বেছি 10⁵ গুণে বেছি অৰ্থাৎ 1,00,000 গুণে বেছি 10⁵ গুণে বেছি মানে কি 1,00,000 গুণ বেছি অৰ্থাৎ নিউক্লিয়াছ যি আমি কেন্দ্ৰত যি ধনাত্মক আধান পাওঁ পৰমাণু এটাৰ ক্ষেত্ৰত ইয়াৰ আৰু নিউক্লিয়াছৰ যি ব্যাসাৰ্ধ পৰমাণুৰ মুঠ ব্যাসাৰ্ধৰ 10⁵ গুণে কম অৰ্থাৎ 10⁵ গুণে কম ইমান সৰু অৰ্থাৎ কিমান কম ঠাই অধিকাৰ কৰি থাকে পৰমাণুৰ তুলনাত পৰমাণু কেন্দ্ৰটোৱে অৰ্থাৎ ধনাত্মক আধানবোৰ থোপ খাই থাকে প্ৰটনবোৰ থোপ খাই থাকে ঠিক আছে গতিকে এই পৰীক্ষাটোৰ পৰা কি কৰিছিল ৰাডাৰফৰ্ডে এটি পৰমাণুৰ আৰ্হি দাঙি ধৰিছিল যাক কোৱা হয় ৰাডাৰফৰ্ডৰ পৰমাণুৰ নিউক্লিয় আৰ্হি বুলি কোৱা হয় অৰ্থাৎ আছে ৰাডাৰফৰ্ডৰ পৰমাণুৰ নিউক্লিয় আৰ্হি ৰাডাৰফৰ্ডৰ পৰমাণুৰ নিউক্লিয় আৰ্হি ৰাডাৰফৰ্ডৰ পৰমাণুৰ নিউক্লিয় আৰ্হি এই পৰমাণুক নিউক্লিয় আৰ্হি বুলি কিয় কোৱা হয় কাৰণ এই পৰীক্ষাটোৰ পৰাই কি গম পালে ৰাডাৰফৰ্ডে নিউক্লিয়াছ পালে অৰ্থাৎ পৰমাণুৰ এটা কেন্দ্ৰ থাকে য'ত ধনাত্মক আধানবোৰ অৰ্থাৎ প্ৰটনবোৰ থোপ খাই থাকে
ধনাত্মক আধান অৰ্থাৎ প্ৰটনবোৰ কি হৈ থাকে থুপ খাই থাকে বুলি পালে আৰু ইয়াৰ ব্যাসাৰ্ধ একেবাৰেই কম 10⁵ গুণে কম পৰমাণুটোৰ আকাৰৰ তুলনাত গতিকে পৰমাণুটোৰ যি আকাৰ থাকিব এই আকাৰতকৈ নিউক্লিয়াছৰ যি আকাৰ আমি পাম একেবাৰে নিউক্লিয়াছৰ আকাৰ আৰু পৰমাণুৰ আকাৰ বহুত গুণে পাৰ্থক্য ঠিক আছে ব্যাসাৰ্ধৰ পৰা আমি গম পাই আছো পৰমাণুটো কিমান ডাঙৰ আৰু পৰমাণুৰ কেন্দ্ৰটো ধনাত্মক আধানবোৰ প্ৰটনবোৰ থুপ খাই থাকে ঠিক আছে আৰু পৰমাণুৰ যি খালী ঠাই আছে তাত কি থাকিব ইলেক্ট্ৰন থাকিব ইলেক্ট্ৰনতে বিক্ষেপণ ঘটাব নোৱাৰিছিল আলফা কণা কাৰণ আলফা কণা ধনাত্মকভাৱে আহিত হোৱাৰ কাৰণে ইলেক্ট্ৰনবোৰে ঠিক আছে ঋণাত্মকভাৱে আহিত কণাবোৰেতো বিক্ষেপণ ঘটাব নোৱাৰিছিল ঠিক আছে গতিকে বিক্ষেপণ ঘটিছিল যেতিয়া কেন্দ্ৰত পৰিছিল আলফা কণাবোৰ ঠিক আছে গতিকে নিউক্লিয়াৰ আৰ্হি পৰমাণুৰ নিউক্লিয়াৰ আৰ্হি দাঙি ধৰিছিল অৰ্থাৎ তেওঁ ফাইনেলি একেবাৰে মানে শেষত যি ফলাফল পাইছিল তাক তেওঁ লিপিবদ্ধ কৰিছিল আৰু তাক পৰমাণুৰ নিউক্লিয়াৰ আৰ্হি বুলি দাঙি ধৰিছিল এই আৰ্হি মতে আমি তিনিটা পইণ্ট ইয়াত পাওঁ ৰাদাৰফৰ্ডৰ পৰমাণুৰ নিউক্লিয়াৰ আৰ্হিৰ পৰা কি পাওঁ এক নম্বৰে কি পাওঁ যে পৰমাণুত ধনাত্মক আধানযুক্ত এটা কেন্দ্ৰ থাকে অৰ্থাৎ পৰমাণু এটা যদি আমি লওঁ পৰমাণু এটাত কি থাকিব প্ৰথমে কেন্দ্ৰ থাকিব আৰু এই কেন্দ্ৰটো আমি এইখিনি কথাইতো আলোচনা কৰিলোঁ কেন্দ্ৰ থাকিব কেন্দ্ৰটো ধনাত্মক আধানযুক্ত হ'ব অৰ্থাৎ ধনাত্মকভাৱে আহিত ধনাত্মক আধানযুক্ত কেন্দ্ৰ থাকিব ধনাত্মক আধানযুক্ত কি থাকে কেন্দ্ৰ থাকে পৰমাণু এটাত ধনাত্মক আধানযুক্ত কেন্দ্ৰ থাকিব পৰমাণু এটাত ঠিক আছে কেন্দ্ৰ থাকে আৰু এই কেন্দ্ৰটোক নিউক্লিয়াছ বুলি কোৱা হয় আমি নিউক্লিয়াছ বুলি ক'ব পাৰোঁ নিউক্লিয়াছ মানে কেন্দ্ৰ নিউক্লিয়াছ বুলি কৈছে ৰাদাৰফৰ্ডে কি বুলি কৈছে নিউক্লিয়াছ বুলি কৈছে সেইকাৰণে নিউক্লিয় আৰ্হি নিউক্লিয়াছৰ পৰা নিউক্লিয় আৰ্হি আহিছে নিউক্লিয়াৰ মডেল অফ এটম অফ ৰাদাৰফৰ্ড আৰু পৰমাণু এটাৰ প্ৰায় সকলোখিনি ভৰ আৰু পৰমাণু এটাৰ যি ভৰ আছে পৰমাণু এটাৰ যি ভৰ ইয়াৰ যি ভৰ অৰ্থাৎ মাছ গোটেইখিনি ভৰ এই কেন্দ্ৰটোতেই থুপ খাই থাকে কেন্দ্ৰটোতে ইয়াৰ ভৰ গোটেইখিনি যি ভৰ আছে অৰ্থাৎ প্ৰটনৰ ভৰ নিউট্ৰনো থাকে আমি পৰৱৰ্তী সময়ত নিউট্ৰন আৱিষ্কাৰ কৰিছিল নিউট্ৰন জে চ্যাডউইকে 1932 চনত আৱিষ্কাৰ কৰিছিল পিছত আলোচনা কৰিম যিকে নহওক এই কেন্দ্ৰটোত কি থাকে প্ৰটন থাকে আৰু প্ৰটনৰ ভৰ আৰু নিউট্ৰন তেতিয়া আৱিষ্কাৰ হোৱা নাছিল যিকে নহওক তো প্ৰটনৰ ভৰ আৰু তাত নিউট্ৰনো থাকে নিউট্ৰন পিছত আৱিষ্কাৰ হৈছিল যিকে নহওক কিন্তু প্ৰটন আৰু নিউট্ৰনৰ ভৰ মিলিতো আমি পৰমাণুৰ ভৰ পাওঁ গতিকে কি পাইছিল যে প্ৰথমটো পইণ্ট মতে যে ধনাত্মক আধানযুক্ত এটা কেন্দ্ৰ থাকে পৰমাণুৰ কি থাকে ধনাত্মক আধানযুক্ত এটা কেন্দ্ৰ থাকে আৰু এই কেন্দ্ৰটোত পৰমাণুটোৰ যি ভৰ পৰমাণুটোৰ যি গোটেই ভৰ ইয়াত কি হৈ থাকে থুপ খাই থাকে ঠিক আছে ইয়াতে থুপ খাই থাকে ভৰখিনি দ্বিতীয়তে কি কৈছে কি মন্তব্য কৰিছে ৰাদাৰফৰ্ডে যে নিউক্লিয়াছটোৰ চাৰিওফালে কি হৈ থাকে কিছুমান সুনিৰ্দিষ্ট কক্ষপথ থাকে নিউক্লিয়াছৰ চাৰিওফালে কিছুমান সুনিৰ্দিষ্ট কক্ষপথ থাকে এই কক্ষপথেৰে কি হৈ থাকে আমাৰ যি ইলেক্ট্ৰন থাকে আমি জানো ইলেক্ট্ৰনবোৰ কি হৈ থাকে ঘূৰি থাকে ইলেক্ট্ৰনবোৰ এই নিৰ্দিষ্ট কক্ষপথত থাকি ইলেক্ট্ৰনবোৰ আমাৰ কি হৈ থাকে পৰমাণুৰ চাৰিওফালে প্ৰদক্ষিণ কৰি থাকে বা ঘূৰি থাকে নিৰ্দিষ্ট কক্ষপথত ঠিক আছে আৰু এটা কি তৃতীয়তে কি পৰমাণুৰ যি আমি আকাৰ পাওঁ অৰ্থাৎ পৰমাণু বহুত ডাঙৰ আকাৰৰ পাওঁ পৰমাণুৰ যি আকাৰ পাওঁ সেই আকাৰৰ তুলনাত নিউক্লিয়াছৰ আকাৰ আৰু গোটেইখিনি হ'ল পৰমাণুৰ আকাৰ এই গোটেইখিনি পৰমাণুৰ আকাৰ আৰু এই কেন্দ্ৰত যিখিনি আছে এইখিনি হ'ল নিউক্লিয়াছৰ আকাৰ বা পৰমাণুৰ কেন্দ্ৰৰ আকাৰ গতিকে পৰমাণুৰ তুলনাত পৰমাণুৰ নিউক্লিয়াছৰ আকাৰ নিচেই সৰু একেবাৰে সৰু এই কথাখিনি আমি ৰাদাৰফৰ্ডে আগবঢ়াইছিল ঠিক আছে এয়াই হ'ল মানে মেইনলি ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হি গতিকে ৰাদাৰফৰ্ডৰ পৰমাণু আৰ্হিৰ পৰা আমি কি গম পাই আছো যে পৰমাণু এটাৰ সৰহভাগ ঠাই খালী থাকে পৰমাণুটোৰ আকাৰ বহুত গুণে ডাঙৰ ইয়াত কেন্দ্ৰ থাকে এটা কেন্দ্ৰ বা তাক নিউক্লিয়াছ বুলি কওঁ আমি এই নিউক্লিয়াছত পৰমাণুটোৰ গোটেইখিনি ভৰ কি হৈ থাকে নিহিত হৈ থাকে বা থুপ খাই থাকে গোটেইখিনি ভৰ নিহিত হৈ থাকে বা থুপ খাই থাকে ঠিক আছে আৰু এই কেন্দ্ৰটোতে ধনাত্মক আধানযুক্ত প্ৰটনবোৰ কি হৈ থাকে থুপ খাই থাকে তাৰমানে আৰু ইয়াৰ চাৰিওফালে কিছুমান নিৰ্দিষ্ট কক্ষপথ থাকে এই কক্ষপথত থাকি ইলেক্ট্ৰনবোৰে নিউক্লিয়াছ বা পৰমাণুৰ যি কেন্দ্ৰ আছে কেন্দ্ৰৰ চাৰিওফালে প্ৰদক্ষিণ কৰি থাকে ঠিক আছে পৰমাণুৰ যি আকাৰ সেই আকাৰৰ তুলনাত নিউক্লিয়াছৰ যি আকাৰ একেবাৰে নিচেই সৰু কাৰণ আমি পাইছোঁ ইয়াৰ ব্যাসাৰ্ধ 10⁵ অৰ্থাৎ 1 লাখ গুণে কম নিউক্লিয়াছৰ যি ব্যাসাৰ্ধ পৰমাণুৰ যি ব্যাসাৰ্ধ তাৰ তুলনাত 1 লাখ গুণে কম 10⁵ গুণে কম ঠিক আছে
গতিকে সৰুটো হ'বই আকাৰ। এইখিনি কথা আমি ৰাদাৰফৰ্ডৰ আৰ্হিৰ পৰা জানিব পাৰোঁ। এতিয়া আমি জানিব লাগিব ৰাদাৰফৰ্ডে যে আৰ্হি দিছিল কি সম্পূৰ্ণ শুদ্ধ আছিল নেকি? নাছিল, শুদ্ধ নাছিল। ৰাদাৰফৰ্ডৰ আৰ্হিটো কিছুমান কি পোৱা গৈছে? আহুৱা পোৱা গৈছে। আহুৱা বা সীমাবদ্ধতা আমি ক'ব পাৰোঁ। সীমাবদ্ধতা, লিমিটেশ্যনছ। সীমাবদ্ধতা, ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হিৰ সীমাবদ্ধতা, লিমিটেশ্যনছ অফ ৰাদাৰফৰ্ডছ মডেল অফ এন এটম, সেইখিনি আমি এতিয়া আলোচনা কৰিম নেক্সট পেজত। ৰাদাৰফৰ্ডৰ আৰ্নেষ্ট ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হিৰ সীমাবদ্ধতা ৰাদাৰফৰ্ডৰ আৰ্হিৰ সীমাবদ্ধতা, লিমিটেশ্যনছ অফ ৰাদাৰফৰ্ডছ মডেল অফ এন এটম। ৰাদাৰফৰ্ডে যে পৰমাণুৰ আৰ্হি দাঙি ধৰিলে তাক কিবা আহুৱা বা লিমিটেশ্যন, সীমাবদ্ধতা আছে নেকি? নিশ্চয় আছিল। ঠিক আছে, ৰাদাৰফৰ্ডৰ আৰ্হিত কিছুমান সীমাবদ্ধতা দেখা গৈছিল। তাৰ ভিতৰত মেইন যিটো সীমাবদ্ধতা হ'ল সেইটো ৰাদাৰফৰ্ডৰ মতে কি ঠিকেই আছে। ৰাদাৰফৰ্ডৰ মতে পৰমাণুত এটা কেন্দ্ৰ থাকে য'ত ধনাত্মক আধানতাৰ প্ৰটনবোৰ থোপ খাই থাকে। ইয়াৰ চাৰিওফালে নিৰ্দিষ্ট কিছুমান কক্ষপথ থাকে। এই কক্ষপথবোৰত ইলেক্ট্ৰন অৰ্থাৎ ঋণাত্মক আধানবোৰে কি হৈ থাকে? এই নিৰ্দিষ্ট কক্ষপথত থাকে ইলেক্ট্ৰনবোৰে কি হৈ থাকে? নিউক্লিয়াছৰ চাৰিওফালে প্ৰদক্ষিণ কৰি থাকে, ঘূৰি থাকে। পৰমাণু এটাৰ গোটেইখিনি যি ভৰ, পৰমাণুৰ যি ভৰ, সেই ভৰখিনি নিউক্লিয়াছটোত থোপ খাই থাকে। নিউক্লিয়াছটোৰ আকাৰ, পৰমাণুৰ যি আকাৰ তাতকৈ নিচেই কম। আৰু কি নিউক্লিয়াছৰ যি ব্যাসাৰ্ধ, পৰমাণুৰ ব্যাসাৰ্ধৰ তুলনাত 10⁵ গুণে কম। ঠিক আছে, এইখিনি কথা আমি ৰাদাৰফৰ্ডৰ পৰা জানো। কিন্তু ৰাদাৰফৰ্ডে এটা কথা ভালদৰে ব্যাখ্যা কৰিব নোৱাৰিছিল। সেইটো হ'ল যে ইলেক্ট্ৰনবোৰে নিৰ্দিষ্ট কক্ষপথ কিছুমানত থাকি নিউক্লিয়াছৰ চাৰিওফালে প্ৰদক্ষিণ কৰি থাকে পৰমাণু এটাত। ঠিক আছে, এতিয়া ৰাদাৰফৰ্ডে এইখিনি স্পষ্ট কৰিব পৰা নাছিল যে যিহেতু ইলেক্ট্ৰনবোৰ ঋণাত্মকভাৱে আহিত কণা। ঠিক আছে, গতিকে আহিত কণাই যেতিয়া কি কৰিব? বৃত্তাকাৰ পথ, যিহেতু বৃত্তাকাৰ কক্ষপথৰ কথা কৈছে, তো বৃত্তাকাৰ কক্ষপথত নিৰ্দিষ্ট কিছুমান বৃত্তাকাৰ কক্ষপথ বুলি কৈছে। সাৰ্কুলাৰ অৰবিট, কক্ষপথ মানে অৰবিট, সাৰ্কুলাৰ অৰবিটছ, বৃত্তাকাৰ কক্ষপথ কিছুমানত থাকি ইলেক্ট্ৰনবোৰে নিউক্লিয়াছৰ চাৰিওফালে প্ৰদক্ষিণ কৰি থাকে। এতিয়া কথাটো আছিল, সীমাবদ্ধতা এইটোৱে আছিল যে তেওঁ ব্যাখ্যা কৰিব পৰা নাছিল কেনেকৈ বৃত্তাকাৰ কক্ষপথত কেনেকৈ ঘূৰি থাকে ঠিকেই, কিন্তু ঘূৰি থকাটো তাত কিছুমান প্ৰব্লেম আছে। এইটো প্ৰব্লেম যিহেতু ইলেক্ট্ৰন ঋণাত্মকভাৱে আহিত কণাই যেতিয়া বৃত্তাকাৰ কক্ষপথ, সাৰ্কুলাৰ অৰবিট, বৃত্তাকাৰ কক্ষপথত ঘূৰি থাকিব, ই ত্বৰিত হ'ব মানে কি? ত্বৰণ ঘটিব, এক্সেলাৰেট হ'ব, ত্বৰিত হ'ব। কণাবোৰ কি হ'ব? ত্বৰিত হ'ব। ত্বৰিত হোৱা মানে কি? কণাবোৰৰ যি বেগ আছে, বেগৰ হাৰৰ পৰিৱৰ্তন হ'ব। বেগ একে নাথাকে, বেগৰ হাৰৰ পৰিৱৰ্তন হ'ব, অৰ্থাৎ ত্বৰণ ঘটিব, ত্বৰান্বিত হ'ব। বেগৰ হাৰৰ পৰিৱৰ্তন ঘটিব অৰ্থাৎ কণাবোৰ ত্বৰান্বিত হ'ব। তাৰ কাৰণটো হৈছে এইটো নিয়ম। ঠিক আছে, পদাৰ্থ বিজ্ঞানৰ তথ্যৰ পৰা এইটো কি? যেতিয়া আহিত আধান অৰ্থাৎ ঋণাত্মকভাৱে আহিত হওক বা ধনাত্মকভাৱে আহিত হওক, যিহেতু ইলেক্ট্ৰনবোৰ বৃত্তাকাৰ কক্ষপথত কিছুমান নিৰ্দিষ্ট কক্ষপথত নিউক্লিয়াছৰ চাৰিওফালে ঘূৰি থাকে, প্ৰদক্ষিণ কৰি থাকে। গতিকে ইলেক্ট্ৰনবোৰ যিটো ঋণাত্মকভাৱে আহিত কণা অৰ্থাৎ আহিত কণা, যে আধানযুক্ত কণা যেতিয়া বৃত্তাকাৰ কক্ষপথত ঘূৰি থাকিব, ই ত্বৰিত হ'ব। আৰু ত্বৰিত হ'লে কি হ'ব? ই শক্তি নিৰ্গত কৰিব। কি কৰিব? ত্বৰিত হ'লে কণাবোৰ শক্তি নিৰ্গত কৰিব। যেহেতু ইলেক্ট্ৰনবোৰ ঋণাত্মকভাৱে আহিত কণা, ঋণাত্মক আধানযুক্ত কণা, গতিকে আহিত বা আধানযুক্ত কণাবোৰ যেতিয়া বৃত্তাকাৰ কক্ষপথত প্ৰদক্ষিণ কৰিব, ই ত্বৰিত হ'ব অৰ্থাৎ ত্বৰণ ঘটিব, অৰ্থাৎ বেগৰ পৰিৱৰ্তন ঘটিব, অৰ্থাৎ বেগৰ পৰিৱৰ্তন হাৰ আমি এটা পাম, অৰ্থাৎ ত্বৰণ পাম আমি। ত্বৰণ ঘটিব অৰ্থাৎ বেগৰ পৰিৱৰ্তন হ'ব, একে বেগত ঘূৰি থাকিব নোৱাৰে। তেনে ক্ষেত্ৰত কি কৰিব? ই শক্তি নিৰ্গত কৰিব আৰু ক্ৰমান্বয়ে ই লাহে লাহে তললৈ নামি আহিব আৰু অৱশেষত এই কণাবোৰ কি হ'ব? নিউক্লিয়াছত যাই পতিত হ'ব। নিউক্লিয়াছত গৈ ইলেক্ট্ৰনবোৰ একেবাৰে মানে নিউক্লিয়াছত পৰিব, নিউক্লিয়াছত সোমাই যাব। তেনে ক্ষেত্ৰত যেতিয়া নিউক্লিয়াছত ইলেক্ট্ৰনবোৰ সোমাই যাব, তেনে ক্ষেত্ৰত আমি
তেনে ক্ষেত্ৰত অস্থিৰ পৰমাণুবোৰ কি পাম অস্থিৰ পাম অৰ্থাৎ কণাবোৰ আনষ্টেবল হৈ যাব অৰ্থাৎ সুস্থিৰ নাথাকে বৈদ্যুতিকভাৱে প্ৰখম হৈ নাথাকে ইলেক্ট্ৰিকেলি নিউট্ৰেল নাথাকে বৈদ্যুতিকভাৱে প্ৰখম নাথাকে পৰমাণুবোৰ অস্থিৰ হৈ থাকো কিন্তু আমি কি জানো পৰমাণুবোৰ সদায় বৈদ্যুতিকভাৱে সুস্থিৰ ইলেক্ট্ৰিকেলি নিউট্ৰেল বৈদ্যুতিকভাৱে প্ৰখম গতিকে এই কেনেকৈ সম্ভৱপৰ হয় এই কথাৰ ব্যাখ্যাই ৰাদাৰফৰ্ডে দিব নোৱাৰিছিল যিটো ব্যাখ্যা আমাৰ পিছত নীল বৰে ৰাসায়নবিদ বিজ্ঞানী নীল বৰে ৰাদাৰফৰ্ডৰ যি আহোৱা আছিল এই আহোৱাক তেওঁ কি কৰিছিল শুধৰাইছিল আৰু তেওঁ নীল বৰে কি কৈছিল যে নিৰ্দিষ্ট কক্ষপথত যে ইলেক্ট্ৰনবোৰ ঘূৰি থাকে কিছুমান সুনিৰ্দিষ্ট কক্ষপথ থাকে পাৰ্মিটেড যিটো সকলো কক্ষপথত বৃত্তাকাৰ কক্ষপথত প্ৰদক্ষিণ নকৰে কিছুমান নিৰ্দিষ্ট কক্ষপথ থাকে যিটো নিৰ্দিষ্ট কক্ষপথত ইলেক্ট্ৰনবোৰ প্ৰদক্ষিণ কৰি থাকিলে কি ই শক্তি বিকিৰণ নকৰে ঠিক আছে শক্তি বিকিৰণ নকৰে বা ত্বৰান্বিত নহয় শক্তি বিকিৰণ নকৰে আৰু শক্তি বিকিৰণ নকৰিলে কি এই নিউক্লিয়াছত পতিত নহব নিউক্লিয়াছত নাযাব সোমাই আৰু যাৰ কাৰণে সুস্থিৰ হৈ থাকিব পাৰ মানে এইখিনিতে মানে ব্যাখ্যা আগবঢ়াইছিল যে সকলো কক্ষপথত বৃত্তাকাৰ কক্ষপথত নহয় নিৰ্দিষ্ট কিছুমান কক্ষপথত সকলো কক্ষপথ অনুমোদিত কক্ষপথ থাকে কিছুমান পাৰ্মিটেড ঠিক আছে মানে ৰাদাৰফৰ্ডৰ আৰু ইমান আহোৱা নাই অলপখিনি আহোৱা যিখিনি আহোৱাৰ কথাখিনি মানে ঘূৰাই পকাই নীল বৰে অলপ ঘূৰাই পকাই সেইখিনি শুদ্ধ কৰি দিছিল যিটো কথা সঁচা যে বৃত্তাকাৰ কক্ষপথত যেতিয়া আধানযুক্ত কণিকাই বিচৰণ কৰিব বা ঘূৰি থাকিব তেতিয়া ত্বৰান্বিত হ'ব অৰ্থাৎ ত্বৰান্বিত হ'লে শক্তি বিকিৰণ কৰিব আৰু ই লাহে লাহে নিউক্লিয়াছৰ পিনে পতিত হ'ব লাগিব যেহেতু পৰমাণুৰ ক্ষেত্ৰত নিউক্লিয়াছ আছে নিউক্লিয়াছত পতিত হ'ব লাগিব কিন্তু নীল বৰে সেইখিনি কি কৰিছে যে কিছুমান অনুমোদিত কেৱল নিৰ্দিষ্ট নহয় নিৰ্দিষ্ট কথাটো ৰাদাৰফৰ্ডে কৈছিল কিন্তু নিৰ্দিষ্ট আৰু অনুমোদিত কক্ষপথ যি কক্ষপথেৰে যেতিয়া ইলেক্ট্ৰনবোৰে ঘূৰি থাকিব তেতিয়া ই শক্তি বিকিৰণ নকৰে ঠিক আছে সেইখিনি পিছত আমি আলোচনা কৰিম বৰৰ পৰমাণুৰ আৰ্হি আৰু লগতে নিউট্ৰন কেনেকৈ আৱিষ্কাৰ হ'ল নিউট্ৰন কোনে আৱিষ্কাৰ কৰিলে কেনেকৈ নহয় কোনে আৱিষ্কাৰ কৰিলে সেইখিনি আছে সেইখিনি আলোচনা কৰিম লগতে আমি আলোচনা কৰিম বৰ আৰু বৰিৰ পৰমাণু তত্ত্ব অৰ্থাৎ পৰমাণুবোৰত ইলেক্ট্ৰনবোৰ যে থাকে পৰমাণুৰ কক্ষত ইলেক্ট্ৰন থাকে ঠিক আছে কিমান সংখ্যক ইলেক্ট্ৰন কোনটো কক্ষত থাকিব অৰ্থাৎ পৰমাণুত থকা ইলেক্ট্ৰনৰ সজ্জা ইলেক্ট্ৰনবোৰ কেনেদৰে থাকে কি সংখ্যা হিচাপে থাকে সেইখিনি কথাও বৰ আৰু বৰি একেলগে তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰি তেওঁলোকে আলোচনা কৰিছে সেইখিনি আমি আলোচনা কৰিম বেছি নাই আৰু এইটো অধ্যায়ত ৰাদাৰফৰ্ডৰ পৰমাণু আৰ্হি অলপ জটিল সেইকাৰণে এইখিনি অলপ ভালদৰে আলোচনা কৰিলোঁ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি দিবা তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা বন্ধুসকলৰ লগত আৰু আমাৰ লগত জড়িত হৈ দিয়াৰ কাৰণে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আজিৰ কাৰণে এইখিনি সকলোকে ধন্যবাদ জনাইছোঁ আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ জয় অসম